ৰীমা বৈশ্যৰ কথা আৰু মোৰ আবৃত্তিৰে তুমি এৰা। তুমিতো আধুনিক যুগৰ যান্ত্ৰিকতাই আগুচি ধৰা ব্যস্ত মানৱ। পাৰা যদি ওজাগৰি নিশা এটি কটাই চাবাচোন। মাতাল হবাচোন এদিন দুভাগ নিশা বনৰীয়া ফুলৰ সুঘ্ৰাণত, নতুবা ফৰিং ফুটা জোনাকত। শাৰদীয় শেৱালিৰ সুবাস জানো লৈ পাইছা কেতিয়াবা? হাৰে থাকিবাচোন কেতিয়াবা শাৰদীয় শেৱালিৰ সুবাস ল'বলৈ। পাৰা যদি কল্পনা কৰি চাবা বাৰিষাৰ প্ৰথম জাক বৰষুণৰ উমাল টোপালত, কিম্বা মন নোচোৱাই অশান্ত কৰা কহুৱাৰ নাচনক। নোৱাৰা তুমি কেতিয়াও, কাৰণ তুমিতো আধুনিক যুগৰ যান্ত্ৰিকতাই আগুচি ধৰা ব্যস্ত মানৱ। কাহানিও নোৱাৰিবা তুমি উজাগৰি নিশা এটি কটাবলৈ।